আজি আপোনাক লৈ আহিছোঁ গোলাঘাটৰ সকলোৰে পৰিচিত যমুনা পাৰ্কলৈ। মই আকৌ আজিহে গম পাইছোঁ এইখনৰ ৰিয়েল নামটো শংকৰদেৱ উদ্যান বুলি। প্ৰথমতে ২০ টকা দি ভিতৰত সোমাবলৈ পাৰ্মিশ্যনটো লৈ ল'লোঁ। সোমায়েই দেখিলোঁ উদ্যানখনৰ চৌপাশটো বহুত ধুনীয়া কৰিলে। চাৰিওফালে মাথো সেউজীয়া। প্ৰথমতে আগতে আহিলে যেনেদৰে চাৰিওফালে এপাক ঘূৰোঁ, ঠিক তেনেদৰে আজিও ঘূৰি ল'লোঁ। এই যে বিশাল পুখুৰীটো দেখিছে, এইটোক যমুনা বুলি কওঁ। সেয়েহে সকলোৰে মুখত এই উদ্যানখনৰ নাম যমুনা পাৰ্ক। এই যমুনাত আপুনি ব'টিঙৰ অভিজ্ঞতাও ল'ব পাৰিব। মুঠতে আপুনি ইয়ালৈ ফ্ৰেণ্ডৰ লগত, ঘৰৰ পৰিয়ালৰ লগত সকলোৰে লগত নিশ্চিন্ত মনেৰে আহিব পাৰিব। আগতে এই পাৰ্কখনলৈ শিশু, বৃদ্ধ আৰু পৰিয়ালক লৈ আহিবলৈ মন নকৰে, কিন্তু এতিয়া এবাৰ আহি চাবচোন। আৰু এই যে চকীখন দেখিছে, আগতে এনেদৰেই আছিল চকীবোৰ। আমি আহি ইয়াতে বহিছিলোঁ, লগৰবোৰৰ লগত বহুতো উৎপাত কৰিছিলোঁ। আজি ইয়ালৈ আহি মনটো আকৌ জীপাল হৈ গ'ল। কিন্তু সময় পৰিৱৰ্তনৰ লগতে সকলো সলনি হ'ল নহয় জানো? আৰু এতিয়া কটেজৰ দৰে বনাই দিছে। মুঠতে বহুত ধুনীয়া কৰিলে। আৰু যিহেতু বহাগক বিদায় দিবলৈ হোৱাই নাই, উদ্যানখনত থকা তগৰজোপাই চৌপাশটো আমোলমোলাই আছে। উদ্যানখনত শিশুসকলৰ বাবেও খেলিবলৈ সুবিধা কৰি থৈছে। মুঠতে এই পাৰ্কখন আগৰ যমুনা পাৰ্ক হৈ থকা নাই, সম্পূৰ্ণ এটা ভাল পৰিৱেশেৰে প্ৰাণ পাই উঠিল। বহুত দিনৰ মূৰত গৈ এটা ভাল পৰিৱেশ পালোঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ। আৰু শেষত ময়ো ভিডিঅ'টোৰ পৰা বিদায় মাগোঁ। গোলাঘাটৰ পৰা কোনে কোনে মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাবচোন। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।